নমস্কাৰ সকলোকে মোৰ চেনেলটোত স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। লগতে আজি ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। এয়া মা আৰু মই গৈ আছোঁ মেজিৰ ওচৰলৈ। মেজিৰ তলত নৈবেদ্য লৈ পেলাই তাতে নৈবেদ্য দিয়ে মেজিৰ তলতে। সেয়ে ব'লক এই ঠাণ্ডাত। আগৰ দিনৰ মানুহটো ৰাতিপুৱা 6টামান বজাতেই মেজি জ্বলাই আজৰি হৈছিলে। আজিকালি আৰু ক'ত ইমান সোনকালে উঠিব ঠাণ্ডাত, হয়নে নহয়? সেয়ে মানে দেৰি হ'ল, ৰ'দো ওলালে, কুঁৱলীও গ'ল। এতিয়াহে গৈ আছোঁ। নাই সিটো মেজি আমাৰ ৰাইজৰ পথাৰে পথাৰে গৈ আছোঁ। ইয়াতে ৰাইজে আনি পেলাই নৈবেদ্যবোৰ থৈ আছে। আৰু কিছুমানে নৈবেদ্যবোৰ আনি আছে। এইফালে বাচ্চা পাৰ্টিৰ ফটোশ্বুট, এইফালে ডাঙৰ পাৰ্টিৰ ফটোশ্বুট। এইফালে সকলোৰে নৈবেদ্য আহি পাইছে প্ৰায়ভাগে, আৰু সকলো চাকি ধূপ ধূনা দি আছে মেজিৰ তলত। এয়া এতিয়া মেজি জ্বলাব গৈছে, চাওক। মেজি জ্বলোৱা হোৱাৰ পাছত আমাৰ ৰাইজৰ সকলোখিনি মানুহ একতা হৈ লৈ পেলাই মিটিং এখন পাতিছে। অহা বছৰ কোনে কি দিব বা উৰুকাৰ খানাটো কোনে দিব, এনেকুৱা ধৰণৰ মানে মিটিং হয় মেজিৰ তলত, যেতিয়া মেজি জ্বলা শেষ হয়। সেয়াই এয়া মিটিং শেষ হোৱাৰ পাছতে মানে আমাৰ ককা হয়, এইটো মোৰ ককাক সম্বৰ্ধনা জনাইছে এখন ফুলাম গামোচা দি। যিহেতুকে বয়সস্থ মানুহক ফুলাম গামোচা দি সম্বৰ্ধনা জনায়, সেয়ে মোৰ ককাকো গামোচাখন দি সম্বৰ্ধনা জনাইছে। এইবোৰ হোৱাৰ পাছতে চাহ আনিলে। এয়া মই চাহ নাখাওঁ, সেইকাৰণে বিস্কুট দুখন ল'লোঁ। আৰু সকলোখিনি হোৱাৰ পাছতে সেৱা ল'ব ৰাইজৰ মানুহে নৈবেদ্য ভাঙিবৰ কাৰণে। সেৱা লোৱা হোৱাৰ পাছতে এতিয়া প্ৰসাদ বিতৰণ হ'ব, আৰু এয়া প্ৰসাদবোৰ দি আছে। নাপিতৰো কাটি দিছে। তই কৈছিলি নেকি ডিজাইনটোৰ কথা? আগফালে ৰাখি লৈছে। এয়া মেজি জ্বলা হৈ গ'ল। ঠগি মানে যেনেকে নিছিলো প্ৰসাদ তেনেকেই ঘূৰি আহিল। আপোনাৰ দিয়ে আপোনাৰ এনেহে লৈ যোৱা যায় বস্তুটো। ভগৱানৰ নামত দিলোঁ, তাৰপিছত দিও পঠালে। এয়া এতিয়া ঘৰলৈ গৈছোঁ, মেজি জ্বলা হৈ গ'ল আৰু। হা যেনেকুৱা ঠগি এনেকুৱাই ঘূৰি আহে। বেছিহে আহে দিয়াতকৈ। এনেকৈ ইমান দিননো কি কৰিব আৰু, দি দিয়ে সৰহ সৰহকৈ। তাতে নিয়মটো কৰি দি দিওঁ। সেই এতিয়া মেজি জ্বলা ঘৰত যাওঁ এতিয়া।